আপোনাক দেখুৱাই আছোঁ পূজা সেৱা কৰিব আহিছোঁ মনসভা বৰসভা বুলি কৈছি জাগাখিনি পুৰা কমপ্লিট কৰিব লাগিব ন নাজানো ইমান মই বৰপেটা জিলা বৰসভা তো আমি অকল এতিয়া সেৱা কৰি আহিলোঁ ঠগীখন আগবঢ়াই থৈ আহিলোঁ তাৰপিছত অলপ দেৰিকৈ এনাউন্সমেণ্ট কৰিব তেতিয়া আমি ছাগলী আৰু পাৰ লৈ আহিম তেতিয়া বলি দিব আপোনাক দেখুৱাই থাকিম চাই পূজা হলত যাব ওলাইছোঁ বলি দিয়া টাইম হৈ গৈছে এইয়া আমাৰ ছাগলীটো এয়া মাৰ ওচৰত দিম আৰু এইটো পাৰ চৰাই পাৰও দিম আপোনাক দেখুৱাই আছোঁ আমাৰ মাহীয়ে বোলে কটাৰী লৈ আছে মাহীয়ে মাংস কটা ভিডিঅ'টো কৰোঁ আকৌ মহা হ'ব দিয়া কৰি থাকা এইটো মুৰ্গীটো চুৰ কৰা মুৰ্গী মহা এতিয়া ছাগলী মাংস বনাই আছে কি ধুনীয়াকে প্ৰসাদ আমি খাম আৰু চবে কি কি এনেকে ভেট দি থিয়া হৈ আছা মুখখন দেখুৱাব ইচ্ছা নাই তোমাক আমি এতিয়া খাব ওলাইছোঁ ভাত আপোনালোক খাই আছে দেখুৱাই আছোঁ ভিডিঅ'টো ভাল হোৱা নাই দেই বিলেনি ভাল হোৱা নাই তুমি ভাত লৈ আহা দালি লৈ আহা যোৱা বিলাৱা সেইটো কাৰণে নেদেখাই এই মুখখন বান্দৰৰ মুখ যে এয়া কিন্তু দেই গাঁৱৰ পৰিৱেশবিলাক ইমান ভাল লাগে চাওকচোন বেহাৰ ফুলবোৰ সেয়া গৰু কি ধুনীয়া লাগিছে আমি এতিয়া যাই আছোঁ গুৱাহাটীলৈ আপোনাক ভিডিঅ'টো দেখুওৱা নহ'ল পুৰা কমপ্লিট মানে কি হ'ল বহুত ভিৰভাৰো হ'ল পূজাখন তথাপিও যিমানখিনি পাৰিছোঁ মই দেখুৱাইছোঁ আপোনাক ভিডিঅ'টো তো এতিয়া আমি যাই আছোঁ ফ্ৰেণ্ডছ